আজি গোটেই ৰাতিটো কষ্টব্দাহতে এনেকৈ বাঁহী ঢোল বজাই বজাই পোহৰ কৰিছে। আমিও ৰাতিপুৱা সোনকালে সাৰ পায়েই গা পা ধুই ল'লোঁ, কাৰণ আজি আমি নাচিব লাগিব। গা ধুই হোৱাৰ পিছত চুলিকেইডাল এনেকৈ ক্ৰিম্পিং কৰি দিলে অনিন্দিতা বায়ে, আৰু ইফালে আহিলোঁ আমি ব্ৰেকফাষ্ট কৰিব। ব্ৰেকফাষ্ট কৰি উঠি ওলালোঁ নাচিম বুলি, আৰু নাচা হোৱাৰ পিছত দিনত অলপ শুলোঁ, কাৰণ ৰাতি ইমান টোপনি নাছিলে। গধূলি ষ্টিং কুৰকুৰে খাই ওলালোঁ আমি নাটক চাবলৈ বুলি, কাৰণ বাকীবোৰ নাটক আছিলে ৰাতি। আৰু ৰুমৰ পৰা ওলাই আহি পূব কামৰূপ কলেজৰ মজিয়াতে এনেকৈ অলপ বহিলোঁ, কথা চথা পাতিলোঁ আৰু ফটো উঠিলোঁ অলপ। আৰু এইফালে আহি দেখিলোঁ কষ্টব্দাহঁতে আকৌ বজাই আছিলে। ৰাতি ভাত খালোঁ আৰু ইহঁতৰ নাটক আৰম্ভ হ'ল, গতিকে নাটক চালোঁ। এইফালে শুবলৈ বুলি ভাস্বতী বাই ৰুমটো চাফা কৰি আছে পলিথিনেৰে, কাৰণ ঝাৰু বিচাৰি পোৱা নাই। কি জমনি গাইছ। আৰু এইফালে আমি ৰখি আছোঁ শুবলৈ বুলি। তো আজিলৈ এইখিনিয়েই। থেংকছ ফৰ ৱাচিং। বাই।